মোৰ নাম হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰ মোৰ গুণিয়ালগুৰি জিলা বৰপেটা অসম। মই এতিয়া আছোঁ কয়াকুছি মীনাক্ষী বাইদেউৰ ওচৰত আহিছোঁ। তেখেতক কেইটামান গুৰুত্ব সহকাৰে কেইটামান প্ৰশ্ন তেখেতক কৰিব বিচাৰিছোঁ। আমি দেখিবলৈ পাইছোঁ যে পাকাবেতবাৰী সমষ্টিতে তেখেতে নিৰ্বাচন খেলিবলৈ যোজা চলাইছে। তেখেতক মই কেইটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ। বাইদেউ, যে আপুনি যে নিৰ্বাচন খেলিব, আপুনি পাকাবেতবাৰী সমষ্টিত নিৰ্বাচন খেলি যদি ৰাইজে আপোনাক সহায় সহযোগ কৰি আগবঢ়াই দিয়ে, তেনেহ'লে আপুনি মূল সমস্যা পাকাবাৰীত মূল সমস্যাটো কি সেইটো ক'ব লাগে। আসসালামু আলাইকুম। বহুত সুখী হৈছোঁ আজি আপুনি আমাৰ ঘৰলৈ আহিছে। আজি হয়তো কেইবাদিন ধৰি ইলেকশ্যনৰ কুচকাচ চলাইছোঁ আৰু সমষ্টিৰ চুকে কোণে ঘূৰিছোঁ। মূলতঃ ক'বলৈ গ'লে পাকাবেতবাৰী সমষ্টিত বৰ্তমান ৰাস্তা ঘাটৰ যি দুৰৱস্থা, এই দুৰৱস্থা দেখি সঁচাকৈ বহুত বেয়া লাগিছে। স্বাধীনতাৰ পিছত এতিয়াও যে আমাৰ এই অঞ্চলসমূহ ইমান পিছ পৰি আছে, লগতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বহুত যথেষ্ট পিছপৰা, কোনো এখন ভাল স্কুল নাই। ল'ৰা ছোৱালীবিলাক হয়তো 2-3 বছৰ স্কুললৈ যোৱাৰ পিছতে স্কুল যোৱা বাদ দি দিয়ে, বা কিছুমানে হয়তো স্কুলেই নাযায়। কিন্তু আজিকালি এআইৰ যুগ, এই এআইৰ যুগতো য'ত মানুহ চন্দ্ৰলৈ গৈ আছে, মহাকাশলৈ গৈ আছে, সূৰ্যলৈ যোৱাৰো পৰিকল্পনা কৰি আছে, ঠিক তেনেকুৱা স্থলত আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়াও যে স্কুলৰে দুৱাৰমুখ নেদেখে, সেইটো আটাইতকৈ ডাঙৰ কথা। অসমত কংগ্ৰেছে 15 বছৰ শাসনকালত যদি স্কুল কলেজখন ভালদৰে কৰিলেহেঁতেন, অসমত আমাৰ নিচিনা নিৰক্ষৰ মানুহ কম হ'লেহেঁতেন না বেছি হ'লেহেঁতেন? নিশ্চিতভাৱে ইয়াৰ কিছু চৰকাৰৰ পলিচিৰ ভুল থাকে যে আমাৰ যিখিনি মাইনৰিটি এলেকা আছে, সেই মাইনৰিটি এলেকাবিলাকো যথেষ্ট পিছ পৰি আছে। গতিকে এই এলেকাবিলাকক যথেষ্ট গুৰুত্ব দিব লাগে, শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে, আৰু কিছু স্থানীয় সমস্যা যেনেকৈ নদী ভাঙা সমস্যা, তাৰপিছত চাকৰি বাকৰি নাই যুৱ সমাজৰ, গতিকে এইবিলাক সমস্যা গুৰুত্ব দিলে, গুৰুত্ব সহকাৰে আগবাঢ়িলে নিশ্চিতভাৱে এইবিলাক অঞ্চলত আমি অহা দিনত উন্নয়ন আশা কৰিব পাৰোঁ। আৰু এটা প্ৰশ্ন, আমি দেখিবলৈ পাইছোঁ যে AIDF দলৰ মাইনৰিটি মুছলমান মানুহৰ বিধায়ক 15 জন আৰু কংগ্ৰেছ দলৰ মাইনৰিটি মুছলমান মানুহৰ বিধায়ক 15 জন। আমি জাতিৰ দুৰ্দিনৰ সময়তে আমি কিন্তু দেখিবলৈ পাই আছোঁ ছ'চিয়েল মিডিয়াই যে অসমৰ বিভিন্ন ঠাইত যে উচ্ছেদ হৈ আছে, জাতিৰ দুৰ্দিনৰ সময়তে কংগ্ৰেছে মাতা নাই। আপুনি বিধায়ক হৈ যদি সৃষ্টিকৰ্তাই আপোনাক বিধায়ক হ'বলৈ দিয়ে, তেনেহ'লে এই জাতিৰ দুৰ্দিনত আপুনি এই কংগ্ৰেছৰ বিধায়কৰ নিচিনা নিমাত হৈ থাকিব না মাত মাতিব? AIDF দলৰ সেইটো চৰিত্ৰই নহয়। AIDF দলে যিকোনো নিপীড়িত নিষ্পেষিত মানুহৰ হকে, দুখীয়া জনগণৰ হকে সদায় মাত মাতি আহিছে, আৰু যদি দলে টিকট প্ৰদান কৰে, ৰাইজে সকলোৱে দুৱা আশীৰ্বাদত, আল্লাহৰ ৰহমতত যদি অহা দিনত বিধায়ক হ'বলৈ পাওঁ, নিশ্চিতভাৱে এই দুখীয়া দৰিদ্ৰ নিষ্পেষিত মানুহৰ কাৰণে সদায় মাত মাতি যাম, সংগ্ৰাম কৰি যাম। আমি এতিয়া মীনাক্ষী বাইদেউক মোৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু মই এজন নিৰক্ষৰ মানুহ, তথাপি তেখেতে মোক অলপ সময় দিয়াৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ, শুক্ৰিয়া।